তো ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে সকলোকে এটা ৰিকুৱেষ্ট কৰোঁ যে এইটো ভিডিঅ' প্লিজ কোনেও যাতে স্কিপ কৰি নাচায় আৰু কোনোবাই যদি মাজতে স্কিপ কৰি গুচি যায় ভিডিঅ'টো ভালকৈ বুজি নাপাব আৰু ভাবিব যে কি ভিডিঅ' বনালে এইটো চ' ভিডিঅ'টো একদম শেষলৈ চাওক আৰু লাষ্টত এটা মই কথা কৈছোঁ ভিডিঅ'টোত আৰু সেইখিনি ইম্পৰ্টেণ্ট কথা হয় চ' শেষলৈ ভিডিঅ'টো চাই থাকক ধন্যবাদ তো আমি আকৌ ট্ৰাই কৰোঁ আজি মানে ভালকৈ জানি এৰিম যে এইটো কি হয় সঁচা নাচালে টাইমটো চাই লওক 1:33 হৈছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এজ এ ব্লগছ তো আপোনালোকে ভাবিছে চাগে যে মোক কিয় দেখা নাই তো ৰ'ব লাইটটো দি আছে হিৰো লাইটটো দি যায় তো আজি মই আছোঁ হিৰোহঁতৰ ঘৰত ইয়াতে ৰাণীত আৰু আজি ভিডিঅ'টো মানে কেনেকৈ আৰম্ভ কৰোঁ কি কৰোঁ ভাবিয়ে পোৱা নাই আমি দিনত আহিছোঁ ইয়াতে মানে চনু হিৰো মই এনেকৈ মানে কিবা অলপ খানা টাইপৰ খালোঁ আৰু ইয়াতে ৰুমত আহিলোঁ ইয়াৰ তো ভাবিলোঁ যে কিবা এটা ভিডিঅ' বনাওঁ আৰু এনেকুৱা খানাৰ ভিডিঅ' কি বনাম চ' আমি মানে অলপ বেলেগ কৰিব গৈছোঁ এইবাৰ তো আজি আমি যিহেতু ইয়াতে আছোঁ আমি অকলে আছোঁ হিৰো চনু মই ইয়াত আমি তিনিটাই আছোঁ অকলে চ' এটা মানে আমি ট্ৰাই কৰিব ওলাইছোঁ আজি যে ভূত আছে নে নাই মানে বহুতে ভাবে কি ভূত আছে আৰু কিছুমানৰ মতে কি ভূত নাই চ' আজি আমি কিবা এটা পদ্ধতিৰে মানে চাব খুজিছোঁ যে ভূত আছেনে নাই আৰু সেইটো কৰিম এতিয়াতো 8টামান বাজিল আৰু ৰাতি 12টামানত কৰিম আৰু কেনেকৈ কৰোঁ কি কৰোঁ বা ভূত পাওঁনে নে নাপাওঁ তো তেতিয়া মই ভিডিঅ'টো কৰি থাকোঁতে সেইফালে কিবা এটা চাউণ্ড ওলাল চ' মই ভয় খাই গ'লোঁ আৰু মানে কি আজি 6টা 6:30 7টামানৰ পৰা ইয়াতে মানে পথাৰ এখন আছে ইয়াতে চ' পথাৰতে আমি তিনিটা আছিলোঁ আৰু এতিয়া টাইম হ'ল মানে 8টা 8:30 বাজিয়ে গ'ল আৰু চ' মই কৈ আছিলোঁ কিবা ভূতক ভয় নালাগে এতিয়া কিবা এটা চাউণ্ড ওলালে মোৰ মানে ভয় লাগি গৈছিল চ' ভিডিঅ'টো তেনেকৈ এণ্ড কৰিলোঁ আৰু এতিয়া ৰুমত গৈ আছোঁ চ' তাত গৈ লগ পাইছোঁ ৰ'ব তো এতিয়া আমি ৰুম পালোঁ আৰু সেইটো ইয়াতে হিৰোহঁতৰ ৰুমটো মানে ৰুম মানে কি সিহঁতৰ নিজা ঘৰে দিয়কচোন তো ৰাতি কি হয় আমিও নাজানো আৰু সেইটো জানিবৰ কাৰণে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আপোনালোকক আমি গোটেইখিনি দেখাম কেনেকৈ কি কৰোঁ আৰু এতিয়া ভাতো বনাব লাগিব ভাতো খাম মাংস আছে দেই ভাতৰ লগত চাই থাকিব ভিডিঅ'টো কোনো আজি ভয় লাগিছেনে নাই হয় মানে বৰ্তমান একো ভয় লগা নাই চাওঁ ৰাতি কি হয় আৰু ইয়াতে হিৰো অলপ ভয় লাগিছেনে কিবা নাই একো ভয় লগা নাই অলপো নাই তো আজি ৰাতিলৈ চাওঁ কি হয় ৰাতি কি হ'ব চোনো নাজানো আৰু ভয় লাগিব পাৰে ৰাতি তো চাই থাকক তো ইয়াত আমাৰ খোৱা লোৱাৰ যোগাৰ হৈ আছে মানে চনো ওপৰ ফালে চা ইয়াতে খোৱা লোৱাৰ যোগাৰ কৰি আছে ইহঁতে আৰু মই অলপ জানেইতো আৰু মই কি কৰোঁ মই অলপ বহি আছোঁ ইয়াতে ভাজা মাংস খাব ৰেডি হৈ আছোঁ কিন্তু আলুহে ওলাই আছে চোন ইয়াতে চনুৱে বডি দেখাই আছে মানে চা চনু পেটটো ইয়াতে আমি খাই লওঁ ইয়াতে গোটেই ৰেডি হৈ গৈছে মাংস মোৰ কাৰণে অলপ আছে ইয়াতে লৈছে গোটেই তো খাই আছোঁ আৰু এয়া চাওক এইখন কি চাওক এয়া বৰ্ডখনৰ নাম কিবা ওজা বৰ্ড চাগে ন এয়া চনুৱে এইখন কৰি আছে আৰু এয়া হিৰো ইয়াতে মানে আমি আৰু কৰিম আৰু ষ্টাৰ্ট কৰিম আৰু অলপ দেৰি হওক খালে ইয়াতে লিখা আছে চাওক এইখন ভয় লাগি গাইজ বহুত ভয় লাগি আছে গাইজ বহুত ভয় লাগি আছে কিবৰ কাৰণে কিবা তাবিজ চাবিজ লগাই আছে মানে ঘৰতে যোগাৰ কৰি আনিছা মানে সিহঁতে তাবিজ চাবিজ ইয়াৰ একো নাই আজি ভূতে কাৰোবাৰ এটাক ধৰিবতো লাইট চাইট অফ কৰিব লাগিব নেকি মানে কেনেকৈ কৰিব লাগিব মানে লাইট চাইট চব সকলো অফ কৰিব লাগিব তাৰপিছত মমবাতি এটা জ্বলাব লাগিব তো এতিয়া আমি গোটেই প্ৰচেছটো কৰি আছোঁ চাই থাকক কেনেকৈ কৰোঁ আৰু আপোনালোকে যিমান পাৰে ট্ৰাই নকৰিবই নেকি মানে কি আমি কৰি লওঁ তাৰপিছত জনাই আছোঁ লাহে লাহে আপোনালোকক জনাই আছোঁ আমাৰ এক্সপিৰিয়েঞ্চবোৰ এটা এটাকৈ জনাই আছোঁ তো এয়া লাইটটো অফ কৰোঁ হিৰো লাইটটো অফ কৰোঁ লাইট অফ হৈ গ'ল এতিয়া মমবাতিডাল খুলি দিব লাগিব কিবা অলপ ভয় লাগিছে কিয় নাজানো মই যাওঁ ফাল্টু কৰি আছোঁ কিবা এটা ভয় লাগি আছে কিন্তু এই বৰ্ডখন দেখিলে কিবা এটা ভয় লাগি যায় মই কিবা এটা ভিডিঅ'টো কৰাৰ সাহসতহে আছোঁ অলপ নহ'লে ভয় লাগিছে তো আমি এতিয়া কেনেকৈ ষ্টাৰ্ট কৰিব লাগিবচোন আমি এতিয়া এইটো ষ্টাৰ্ট কৰিব ওলাইছোঁ আৰু কি মানে এইটো
ওজা বৰ্ডৰ এইটো মানে বহুত হিষ্টৰী আছে ইয়াৰে আৰু আপোনালোকে গুগলত গৈ চাব পাৰে যে এইটো কেনেকৈ কৰে বা কি কৰে আৰু ইয়াৰে মানে বহুত ভয়ানক হিষ্টৰী আছে ন বহুত ভয়ানক হিষ্টৰী আছে আৰু ইয়াত মানে আৰু কি এইখন মানে দোকানতো কিনিব পাৰে আৰু যদি নিজে আমি এইখন নিজে বনাই লৈছোঁ আৰু যদি নিজে বনাই লোৱা হয় তেতিয়া মানে কি বেছি অলপ ভয়ংকৰ হয় মানে বেছি ভয়ংকৰ হয় বুলি শুনিছোঁ বেছি আৰু হয় চান্সটো মানে আৰু এইটো আমি গুগলত চাইছোঁ বা এনেকৈ ৱেবছাইটত চাইছোঁ আপোনালোকে যাই চাব পাৰে যে ইয়াৰে কাহানী কি বা কেনেকুৱা আৰু এতিয়া আপোনালোকক টাইমটো দেখাই আছোঁ কেইটা বাজিছে মানে ৰ'ব দেখাই আছোঁ এয়া টাইমটো চাই লওক 1:33 হৈছে মানে ৰাতি 1:30 বাজি গৈছে চ' বহুত ভয় লাগি আছে কি কৰোঁ মোৰ কেমেৰা কৰিবই কিবা এটা ভয় লাগি আছে তো চাই লওঁ কি হয় চাই থাকিবচোন এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ কেনেকৈ কি কৰে প্ৰচেছবোৰ চাই থাকোঁ তো আমাৰ যদি ওচৰে পাজৰে কিবা বেয়া আত্মা আছে বা ভয়ানক আমাক সংকেত দিয়ক তেতিয়াহ'লে আমাক কিবা এটা আগজাননী দিয়ক বা সংকেত দিয়ক কিবা এটা ভয় লাগিছে শুনো আমি ফাৰ্ষ্টটো ট্ৰাই কৰিলোঁ এতিয়ালৈ মানে একো তেনেকুৱা গম পোৱা নাই একো সংকেত পোৱা নাই আৰু এইটো মই ভাবোঁ এইবোৰত একো বিশ্বাস কৰিব নালাগে চাগে এইবোৰ নহয় চাগে একো তথাপি আৰু ট্ৰাই কৰি আছোঁ মানে জাষ্ট এটা ট্ৰাই কৰিলোঁ আৰু কিবা কিবি কুৱেশ্যন কৰোঁ মানে আমাৰ যদি ইয়াতে ওচৰে পাজৰে ক'ৰবাত ভূত বা আত্মা আছে তেনেকুৱা কিবা কুৱেশ্যন সুধিব লাগে আৰু যদি আছে তেতিয়াহ'লে মানে য়েছ আৰু যদি নাই ন' তেনেকুৱা টাইপৰ আছে ইয়াতে চ' নেক্সট ট্ৰাই কৰোঁ তো চাই থাকিব তো আমাৰ যদি ওচৰে পাজৰে কোনোবা বেয়া আত্মা আছে তেতিয়াহ'লে আমাক কিবা এটা সংকেত দিয়ক কিবা এটা সংকেত দিয়ক আমি আপোনাক একো মানে ক্ষতি কৰিবলৈ এটা হৈ আছে আমি ছেকেণ্ডবাৰ ট্ৰাই কৰিলোঁ এইবাৰো মানে সিমান এটা একো গম পোৱা নাই তো আমি আকৌ ট্ৰাই কৰিম মানে আজি মানে ভালকৈ জানি এৰিম যে এইটো কি হয় সঁচা নে মিছা নেকি তো আমি আকৌ এবাৰ ট্ৰাই কৰোঁ এটা ভয় লাগিছে মানে একদম চাই লৈছোঁ আমি আকৌ এবাৰ ট্ৰাই কৰিব ওলাইছোঁ তো আমাৰ ওচৰে পাজৰে যদি কিবা আত্মা আছে বা ভূত তেনেকুৱা কিবা আছে প্লিজ আমাক কিবা অলপ সংকেত দি দিয়ক এই 3 নম্বৰ বাৰ ট্ৰাই কৰিলোঁ এইবাৰো চাগৈ একো নাপাম চাগে ঐ ইয়াতে লাষ্ট বাৰে ঐ কাহিনী আছে ঐ সেইটো নেকি ৰচোন ফাল্টু নকৰিবিচোন ঐ কি ফাল্টু কৰি আছে ঐ এই ভেজা কি তো আমি এইটো 3-4বাৰমান ট্ৰাই কৰিলোঁ আৰু ট্ৰাই কৰাৰ পিছত মানে এইবাৰ আগতে যেনেকৈ কৰিলোঁ এইবাৰ অলপ কিবা বেলেগ লাগিছে ন বেলেগ এটা ফিল আহিছে মানে কিবা এটা ভয় মানে ভয়টো নালাগেই কিন্তু কিবা এটা ভয় লাগি গৈছে এইটো নিজে গুচি গৈছে এতিয়া ক'বহে মোৰ মানে ইচ্ছাই যোৱা নাই মানে ভিডিঅ'ত ক'ব আৰু এনেকুৱা লাগিছে যে আৰু নকৰোঁৱে নেকি কৰিবি নেকি নকৰোঁ মানে কি আমি মানে বেলেগতো নাজানো কিন্তু মই ভূতক 1% ভয় নকৰোঁ মই ডাইৰেক্ট ক'লোঁ ভূতক 1% ভয় নকৰোঁ চ' সেইবাবে বহুত সাহস কৰি এইটো কৰিব আহিছোঁ আৰু মানে আধাতে এৰিব ইচ্ছা নাই গোটেইখিনি কমপ্লিট কৰাৰ মোৰ বহুত ইচ্ছা আছে মানে মনৰ পৰা বহুত ইচ্ছা আছে যে গোটেইখিনি কমপ্লিট কৰিম ভয় লাগিছে যদিও কিবাকৈ কমপ্লিট কৰিব ট্ৰাই কৰিম যে এইটো জানিব ইচ্ছা আছে যে কিবা আছে নে নাই তো চাওকচোন আৰু মানে ট্ৰাই কৰোঁ বেলেগ কুৱেশ্যন এতিয়া চাই থাকিব তো আকৌ এটা কুৱেশ্যন কৰিবলৈ গৈ আছোঁ আমি আমাৰ ওচৰে পাজৰে থকা আত্মাটোৱে আমাক কিবা ক্ষতি কৰিব নেকি আমাৰ ওচৰে পাজৰে থকা আত্মাটোৱে আমাক কিবা ক্ষতি কৰিব নেকি প্লিজ যদি কিবা ক্ষতি কৰে প্লিজ কৈ দিব এবাৰ কিবা ক্ষতি কৰে প্লিজ কৈ দিব ভয় লাগিছে
তো হেল্ল' গাইজ, এতিয়া টাইম হৈছে 6:30 মানে 6:30 বাজিছে এতিয়া। আৰু ৰাতি যিহেতু আমি সেইটো কৰিব ওলাইছিলোঁ আৰু আৰম্ভণিতে বহুত ধেমালিকৈ ষ্টাৰ্ট কৰিছিলোঁ কৰোঁতে। আৰু উইজা বৰ্ডৰ এইটোৰ বিষয়ে সিমান এটা বেছি নলেজো নাই আৰু বেছি এটা নাজানো। আমি মানে গুগলত চাইছিলোঁ কিবা কিবি এনেকুৱা আৰু তাৰ হিষ্টৰী অলপ এনেকৈ জানিছিলোঁ। চ' আমি ভাবিছিলোঁ একো নাই তেনেকুৱা। চ' মানে এইবোৰ ভিডিঅ' কৰিব ওলাইছিলোঁ, ধেমালিকৈ কৰিলোঁ। কিন্তু কৰি থাকোঁতে কি হ'ল, আপোনালোকে গম পালে লাষ্ট ক্লিপটো যদি চাইছে গম পাইছে কিবা এটা চাউণ্ড ওলাল। মানে আমি এইটো ৰুমত আছোঁ, দৰ্জা বন্ধ কৰাইছে, সেইটো ৰুমত কিবা এটা চাউণ্ড ওলাইছে। চ' সেই চাউণ্ডটো ওলোৱাৰ লগে লগে আমি আৰু ভাবক সেইখিনি টাইমত আমি মমবাতি জ্বলাই আছোঁ ৰাতি 2টা বজাত, আৰু এনেকুৱা এটা চিটুৱেশ্যনত, আৰু ইফালে ভূতৰ লগত মানে খেলাৰ দৰে হৈছে। সেইখিনি চিটুৱেশ্যনত যদি কিবা এটা চাউণ্ড ওলায় ক'ৰবাত বা ৰুমতে কিবা চাউণ্ড ওলায় কেনেকুৱা লাগিব। তো আমি ভাবিলোঁ কি বা পৰিছে, আমি এইবোৰ চোৱাৰ মানে সাহসে কৰা নাই যে কি পৰিছে কি হোৱা নাই, আমি এইবোৰ চোৱাই নাই। আমি ভাবিলোঁ ফটাফট টোপনি মাৰোঁ। তো আমি টোপনি মাৰিব আহিলোঁ, একদম ব্লেংকেট লেপ গোটেইবোৰ উৰি লৈছোঁ মানে যে টোপনি আহক এই গৰমত। তথাপিও নাই, আমাৰ মানে টোপনি নাহিলে সেই আমি 2:30 মানে আহিছিলোঁ তাৰ পৰা। 1:30 পৰা ষ্টাৰ্ট কৰিছিলোঁ, 2:30 আহিছিলোঁ। তাৰপিছত টোপনি নাহে। তাৰপিছত কি হ'ল, যেতিয়া 4:30-5টামান বাজিল তেতিয়া আমি মানে বিচনাতে আছিলোঁ, কথা পাতি আছিলোঁ গোটেইকেইটাই। তাৰপিছত এবাৰ গ'লোঁ সেইটো ৰুমত যে কি পৰিলে চাওঁ। চ' যাওঁতে দেখিলোঁ যে এটা গ্লাছ পৰি আছে তাত, মানে গ্লাছ এটা পৰি আছিল। আৰু হিৰোৱে কৈছে যে মানে ইহঁতৰ ইয়াত বহুত মানে কিবা নিগনি এইবোৰ বহুত ঘূৰি থাকে। চ' নিগনিয়ে পেলাইছে চাগে গ্লাছটো, মই বিশ্বাস কৰোঁ, কাৰণ মই ভূতক বিশ্বাস নকৰোঁ। আৰু এনেকুৱা নাভাবোঁ যে ভূত আহি পেলাই গ্লাছটো পেলাই দিছে, মই এইটো কেতিয়াও বিশ্বাস নকৰোঁ যে ভূত আহি গ্লাছটো পেলাই দিব। চ' তেনেকুৱা কৰিলোঁ। কিন্তু সেইখিনি টাইমত কিয় ভয় লাগিছিল, কাৰণ ভাবিছিলোঁ যে ভূত আহিব কিবা আহিব, কাৰণ বহুত তো সেইবাবে আৰু ৰাতি অলপ ভয় লাগিছিল, যিহেতু বহুত মানে মমবাতি লৈ এনেকুৱা ৰাতি 2টা বজাত এইবোৰ কৰি আছিলোঁ, ভয় লাগিছিল। কিন্তু যেতিয়া গম পালোঁ যে গ্লাছটো এনেকুৱা নিগনি বা এনেকুৱা কোনোবাই পেলাইছে চাগে, তেতিয়া আৰু মানে হয়তো মানে গুচি গ'ল। আৰু ৰাতিপুৱা মানে পোহৰ হৈছে, আমি যেতিয়ালৈ মানে আন্ধাৰ হৈ আছে পোহৰ হোৱা নাই, আমি ভয়তে টোপনিও হোৱা নাই। ত' 5টা বজাৰ পৰা 6:30 বজালৈ জাষ্ট সাৰ পালোঁ, আৰু সাৰ পাই কেমেৰাটো লৈছোঁ। চ' ৰাতিৰ ক্লিপকেইটা চালোঁ, চাই মানে এতিয়া ভাবিলোঁ যে এইবোৰ কি আছিল, মানে কেনেকুৱা হ'ল, মানে অলপ ভয় লাগি গৈছে। একদম লাষ্ট ক্লিপটো বেছি ভয় লাগিছে, কাৰণ যেতিয়া কিবা এটা চাউণ্ড ওলাল কেমেৰা মোবাইল যাই ক'ৰবাত পৰিছে, গমেই পোৱা নাই। চ' এইটো ভিডিঅ'টো মানে এইখিনিতে সমাপ্ত কৰিলোঁ। আৰু কি আমি জাষ্ট এনেই এটা চেষ্টা কৰি চালোঁ মানে যে কিবা ভূত আছে নে কি তেনেকুৱা চালোঁ। কিন্তু মই ভাবোঁ যে নাই, ভূত নাই, কাৰণ এইবোৰ একো নাই। আমি এইবোৰ কৰিলোঁ, কিবা কৰিলোঁ, আমি মানে হ'ব পাৰে যে আমি কৰা প্ৰচেছটো ভুল হৈছে বা সেইবাবে অহা নাই। কিন্তু যিমান দূৰ জানো যে এইবোৰ ভূত নাই একো, আৰু এইবোৰে একো আহিব নোৱাৰে, বা ভূত আহি গ্লাছ পেলাই দিব, ভূত আহি কিবা চাউণ্ড ওলাব, চাউণ্ড ইফেক্ট কৰিব, সেইবোৰ মই বিশ্বাস নকৰোঁ। চ' আপোনালোকক কিবা এটা দেখাওঁ বুলি বা নতুন কিবা এটা দেখাওঁ বুলি এইবোৰ ট্ৰাই কৰিলোঁ আমি। চ' যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ কিবা এটা মানে আপোনালোকক দেখাবৰ বাবে কৰিলোঁ আৰু অলপ ভয়কৈ কৰিলোঁ। চ' এতিয়ালৈ ইয়াতে ৰাখিছোঁ, বাই বাই।